দিনৰ পৰা শুনি আছো আমাৰ মানে বাছত 40 জন মান আহিছে আৰু নামঘৰৰ আমলাপট্টি নামঘৰৰ পৰা ইয়াত পদাৰ্পণ কৰিছো। কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৱে ভাল। মই এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালো। লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত এয়া মাধৱদেৱ স্থানলৈ আহিছো আজি। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব। আৰু ইয়াত দেখিছে মোৰ পাছফালে এয়া মাধৱদেৱৰ স্থান, একদম ধুনীয়া এটা জেগা। বলক আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাব। এটা সুন্দৰ পৰিৱেশৰ মাজত আমি দুটা আহিছো আজি। আমি বহুত দিনৰ পৰা আমি ভাবি আছিলো বিকাশ দা মই অহাৰ কথা, আৰু আপোনালোকৰ মাজত ধুনীয়াকে এটা ভিডিঅ' বনাম ভাবিছিলো। আৰু বলক আপোনালোক ধুনীয়াকে দেখা থাকিম ভিডিঅ'টো। এইফালে আছে বিকাশ দা, বিকাশ দা চেনেল আছে মনিটাইজ হৈছে, ছাবস্ক্ৰাইব কৰিব। এয়া আমি পাই গৈছো। বন্ধুসকল, এয়া মোৰ পাছফালে আছে গুৰুগৃহটো, মাধৱদেৱৰ গুৰুগৃহটো আছে। আজি বহুত মানুহ আহিছে, মানে নগাঁও শিৱসাগৰ একদম শংকৰদেৱৰ জেগাৰ পৰা আহিছে। আজি আপোনালোকক সকলো দেখাম আৰু তেওঁলোকৰ লগত কিছুমান কথা পাতিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া হ'ল নাপটো, সকলো দেখাম বলক। আজি যিহেতু দেওবাৰ, সেইবাবে সকলো লোক আহিছে ইয়ালৈ। বহুত দূৰ দূৰণিৰ পৰা আহিছে। তেওঁলোকৰ লগত কিছু কথা জানিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰা কিছু কথা জানিম। বলক ভিডিঅ'টো চাই থাকক আপোনালোকে, তেওঁলোকক কিবা এটা সুধোগৈ। পৰা ইয়াত পদাৰ্পণ কৰিছো। ইয়াত আহি যথেষ্ট ভাল লাগিল। পূৰ্বে আমি ইয়ালৈ অহা নাই। গুৰুজনাৰ লগত আমাৰ আজি আন্তৰিক সম্পৰ্ক ঘটাইছো, আৰু আগলৈকো আমাৰ দৰে আন বহুজন ইয়ালৈ আহক। আমি যেনেকৈ আজি দেখি আমি ইয়াৰ প্ৰসাৰণৰ কাৰণে আমি দুআষাৰ আনৰ আগত প্ৰকাশ কৰিব পাৰিম। আন বহুজনে ইয়ালৈ আহক, তেতিয়াহে গুৰুজনাৰ জন্মস্থানেই হওক, থানেই হওক, এই সকলোৰে আগত প্ৰচাৰ প্ৰসাৰটো বিস্তাৰ হ'ব। তাকে আশা ৰাখি আমি সামৰিছো। আপুনি ক'ব শিৱসাগৰ কেনেকুৱা আহিলে ইয়ালৈ আমি বাছেৰে আহিছো, মানে শিৱসাগৰ আমলাপট্টিৰ পৰা। আৰু বহুত দিনৰ পৰা শুনি আছো আমাৰ মানে বাছত 40 জন মান আহিছে আৰু নামঘৰৰ আমলাপট্টি নামঘৰৰ আমাৰ সদস্যসকল। ইয়ালৈ আহি মানে শুনিছিলোহে মাত্ৰ। আজি আহি ইয়াত দেখি চাইছো আৰু অলপ, কিন্তু যথেষ্ট উপকৃত হৈছো। ভাল লাগিছে আৰু ৰাইজক আহিবলৈতো কমেই আৰু সেইটোতো ক'বই নালাগে। মানে যথেষ্ট হেৰি হৈ আছে, অলপমান জাৰ্ণিটো দূৰ হৈছে আৰু সময়, কিন্তু আমি একো অনুভৱ কৰা নাই। মানে ইমান হেৰিতে যথেষ্ট ভাল লাগিছে, বহুত ভাল লাগিলে। আৰু সকলো যাতে আহিব, আমিও কমগৈ তাৰমানে। আৰু ইয়াতে সঁচাকে দেখি অভিভূত হৈছো আৰু মানে গুৰুসকলে যে ইমান দূৰত মানে এনেকে প্ৰতিষ্ঠা কৰি গ'ল। এতিয়াতো ৰাস্তা পদূলি যথেষ্ট ভাল হৈছে, মানুহ অহা যোৱা কৰিব পৰা হৈছে। তেওঁলোকৰ দিনততো একোৱেই নাছিলে, হয় নহয়? খোজকাঢ়ি ইমান সংৰক্ষণ যে কৰি ৰাখিলে এইখিনি যথেষ্ট। এতিয়া এই নাদটো যে তেখেতসকলে গা ধোৱা যে কুঁৱাটো, সেইটো কিন্তু বৰ ধুনীয়া দেখিলো দেই, ইমান ধুনীয়া হৈ আছে। বাৰু হ'ব, ধন্যবাদ। আমি দূৰ দূৰণিৰ পৰা অহা লোকসকলৰ লগত কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিলো। আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। পাৰিলে আপোনালোকো আহিব এপাক। বৰ সুন্দৰ জেগা, বৰ ধুনীয়া কৈ থোৱা হৈছে মহাপুৰুষ মাধৱদেৱৰ সকলো বস্তু। আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাকক। এতিয়া আপোনালোকক আমাৰ নাপটোৰ ওচৰলৈ যাম, বলক আহক। নাপটোৰ কথা কৈ আছিলে আইতাসকলে, বলক। বন্ধুসকল, এতিয়া মোৰ পাছফালে আছে এয়া নাপটো, মহাপুৰুষ মাধৱদেৱে ইয়াৰ গা ধোৱা ইয়াৰ নাপটো হ'ল এইটো। নাপ বুলি ধুনীয়াকে লিখিছে। ইয়াত ধুনীয়া সংৰক্ষণ কৰি থোৱা আছে ইয়াৰ ঘৰ বন্ধাই পেলাই। ইফালে আছে উজিৰ গৃহ। দূৰ দূৰণিৰ পৰা অহা আইতাসকলে আৰু গোপিনীসকলে লগ লাগি ধুনীয়াকে এই বননিতে বহি লৈ ধুনীয়াকে ইয়াৰ নাম গাই আছে। আৰু এইফালে আছে, এইখিনিতে আছে আপোনাৰ নামঘৰ ভাগ। বলক আপোনালোকক ধুনীয়াকে নামঘৰ ভাগ দেখাওঁ। এই ভাগ হৈছে সেই সুন্দৰ নামঘৰ ভাগ। এয়া দেখিছে নহয়, ইয়াতে একদম বান্দৰ চৰি থাকে ধুনীয়াকে। এইফালে একদম ইয়াতে ধুনীয়াকে সেৱা সৎকাৰ কৰা হয় এই নামঘৰ ভাগ। এইফালে দুটা একদম ডাঙৰ হাতী আছে। বাৰু ধুনীয়াকে চাওক। গাইজ, বান্দৰৰ কথা কৈ থাকোতে বান্দৰ ওলালেহি। দেখিছেনে? এয়া বান্দৰ ওলাই গ'ল। ইয়াত সোমাই লৈ ধুনীয়াকে প্ৰসাদবোৰ খাই আছে। চাওকচোন বাৰু কি কৰি আছে। বা ওচৰলে গ'লোতো মানে ভয়ে কৰা নাই সি। ভাই
কলটো খাই ল'ব কলটো উঠা বহি যাবি দেই কলটো উঠাই দিবি মানুহ চিনি ন অঁ মানুহ কলা পাই গ'ল যে বন্ধুসকল এই মহাপুৰুষ মাধৱদেৱৰ দিনতে খন্দোৱা এতিয়া এই পুখুৰীটো আমি চাবলৈ আহিলো এইটোৱে হ'ল মহাপুৰুষ মাধৱদেৱৰ দিনতে খন্দোৱা এটা পুখুৰী কেইবাটাও পুখুৰী আছে বাৰু আপোনালোকক এইটো পুখুৰীকে দেখুৱালো ইয়াৰ কাৰ্যালয় হেৰিয়াত ধুনীয়াকে ইয়াত সংৰক্ষণ কৰি থৈছে ধুনীয়াকে বেৰা দি পেলাই বাৰু আপোনালোকক কেনে পাইছে চাব ক'বলৈ নাপাহৰিব এয়া সুন্দৰ পৰিৱেশৰ মাজে আমি খোজকাঢ়ি আছো দেখিছে নহয় আৰু গাইজ যেতিয়া আপোনালোকে অকণমান কিছু পৰিৱেশ চাই লওক আপোনালোকক দেখুৱা আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিব আৰু পৰিৱেশটো চাই লওক এখন ফ্ৰণ্ট গেট ধুনীয়াকে ডাঙৰ ফ্ৰণ্ট গেট এখন বনাই থকা আছে এইখনেই হ'ল এই ডাঙৰ গেটখন নতুনকে বনোৱা হৈছে এইখন So guys, আজি ভিডিঅ'টো ভালে বেয়া মাজে অকণমান বনাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব